ষ্টুডেণ্ট, মই তোমাৰ বাবে লৈ আহিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছা। তোমাৰ সাহিত্য সৌৰভৰ পাঠ মগনিয়াৰৰ কেইটামান 1 নম্বৰীয়া কুৱেশ্যন মই তোমাক দিবলৈ ওলাইছোঁ। 5টামান ভেৰি ইম্পৰ্টেণ্ট এক্সামত আহিবলগীয়া। ইয়াৰ অসমীয়া সাহিত্যৰ প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? ইয়াৰ একটা কুৱেশ্যন। আৰু কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ক'ত হৈছিল আৰু কিমান চনত হৈছিল? কবি যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় বা কি কবি বুলি জনাজাত? আৰু অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? আৰু একটা আছে, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এই 5টা কুৱেশ্যনৰ এনচাৰ আজি দিম তোমাক। ভিডিঅ'টো চাই থাকা। তো 1 নম্বৰ কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? যতীন্দ্ৰনাথ দুৱৰা। এইটো খুব ভেৰি ইম্পৰ্টেণ্ট এক্সামত আহিবলগীয়া। যিহেতু তুমি 2026ত ফাইনেল এক্সাম দিবা, SC এক্সাম দিবা, তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো 1 নম্বৰীয়া। তো নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ল, কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? কবি যতীন্দ্ৰনাথ দুৱৰা 1892 চনত শিৱসাগৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। আশা কৰি বুজিছা এতিয়াও। তো নেক্সট 3 নম্বৰ কুৱেশ্যন, কবি যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় বা কি কবি বুলি জনাজাত? এইটো কুৱেশ্যন অকল ভেৰি ইম্পৰ্টেণ্ট তোমাৰ ফাইনেল এক্সামৰ কাৰণে। কবি যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনাজাত বা কোৱা হয়। তো নেক্সট কুৱেশ্যন 4 নম্বৰ, অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? অমৰ তীৰ্থ যে পুথিখন আছে এইটো কোনটো পুথিৰ ভাৱানুবাদ? অমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ। তো আজি নেক্সট কুৱেশ্যন, লাষ্ট 5 নম্বৰ কুৱেশ্যন, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এইটোও ভেৰি ইম্পৰ্টেণ্ট হয় 2026ৰ এক্সামত আহিবলগীয়া। বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। আশা কৰোঁ বুজিছা। আৰু পাৰ্ট 2ত ইয়াৰ আৰু 5টা কুৱেশ্যন দি দিম তোমাক ভেৰি এক্সামৰ কাৰণে আহিবলগীয়া ইম্পৰ্টেণ্ট। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে লাষ্ট পৰ্যন্ত।